ইতিমধ্যে ৰাজনৈতিক দল কি, ইয়াৰ বৈশিষ্ট্য লগতে প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হ'ল। আজি আলোচনা কৰিম আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক দলৰ ইতিহাস আৰু বৰ্তমান সম্পৰ্কে। ভাৰতবৰ্ষত যিহেতু ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা চলি আছিল আৰু সেই ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ লৈ ক্ৰমান্বয়ে ব্ৰিটিছে ভাৰতবৰ্ষত আধিপত্য বিস্তাৰ কৰিলে, সেই সম্পৰ্কে তোমালোকে জানাই। গতিকে সেই সময়ত যেতিয়া ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত অৰ্থাৎ সাম্ৰাজ্যবাদী শাসন যেতিয়া ভাৰতবৰ্ষত চলি আছিল, তেতিয়া ৰাজনৈতিক দলৰ কাৰ্যাৱলীৰ বিকাশ হোৱা নাছিল বা ৰাজনৈতিক দলে জনপ্ৰিয়তাও লাভ কৰা নাছিল, কাৰণ সাম্ৰাজ্যবাদী শাসন চলি আছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হ'ল, স্বাধীনতা আন্দোলন আৰম্ভ হ'ল ভাৰতবৰ্ষত আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'ল, তাৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক দলৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পালে। ভাৰতৰ ৰাজনৈতিক দলৰ ইতিহাস সম্পৰ্কে ক'বলৈ গ'লে যে ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ ৰাজনীতিলৈ, সমাজলৈ বা শিক্ষা জগতলৈ যথেষ্ট পৰিৱৰ্তন আহিছিল। কিয়নো ব্ৰিটিছসকলে নিজৰ উন্নয়নৰ বাবে হওক বা নিজৰ স্বাৰ্থৰ বাবেই হওক ভাৰতবৰ্ষত ক্ৰমান্বয়ে পশ্চিমীয়া শিক্ষাৰ বিস্তাৰ কৰিছিল। আৰু এই পশ্চিমীয়া শিক্ষাৰ বিস্তাৰ হোৱাৰ লগে লগে এচাম ভাৰতীয় শিক্ষিত হৈ উঠিছিল আৰু সেই চাম ভাৰতীয় শিক্ষিত হৈ বিশ্বৰ বিভিন্ন আদৰ্শৰ লগত পৰিচিত হোৱাৰ লগতে গণতান্ত্ৰিক আদৰ্শৰ লগতো পৰিচিত হৈছিল আৰু দল সংগঠনৰ প্ৰয়োজনীয়তাও লাহে লাহে অনুভৱ কৰিবলৈ লৈছিল। আৰু তাৰ ফলশ্ৰুতিতেই ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত সেই সময়তেই কিছুমান সংগঠনৰ জন্ম হ'বলৈ ল'লে। আৰু তাৰ ভিতৰত যদি আমি উল্লেখযোগ্য বুলি ক'বলৈ যাওঁ, সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ নেতৃত্বত গঠন হোৱা ইণ্ডিয়ান এছ'চিয়েশ্যনৰ বিষয়ে আমি উল্লেখ কৰিব লাগিব। আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জী আছিল এজন অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ভাৰতীয় ব্যক্তি, প্ৰথমজন। আৰু তেওঁ বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ বাবে ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰিছিল, যি ইণ্ডিয়ান এছ'চিয়েশ্যনক বহুতো ইতিহাসবিদে হওক বা বহুতো পণ্ডিতেই হওক প্ৰথম ভাৰতীয় ৰাজনৈতিক দল বুলিয়ে ক'ব খোজে। কিন্তু ৰাজনৈতিক দলৰ যিবোৰ বৈশিষ্ট্য থাকে, সেই সকলোবোৰ বৈশিষ্ট্যৰে ইণ্ডিয়ান এছ'চিয়েশ্যন পৰিপূৰ্ণ নাছিল। সেইকাৰণে বেছি সংখ্যক ৰাজনীতিবিদৰ মতে ই ৰাজনৈতিক দল নাছিল, এটা সংগঠনহে আছিল। গতিকে ৰাজনৈতিক দলৰ ইতিহাস আৰম্ভৰ কথা ক'বলৈ গ'লে আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা ক'ব লাগিব, যিটো 1885 চনত ব্ৰিটিছৰ প্ৰচেষ্টাতে আমাৰ ভাৰতবৰ্ষত গঠন হৈছিল। এই দলটো 1885 চনত গঠন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত প্ৰথম অধিৱেশন বহিছিল আৰু জাতীয় কংগ্ৰেছৰ এনেধৰণে জন্ম লৈছিল। আৰু প্ৰথম অৱস্থাত ই ব্ৰিটিছ ভক্ত অনুষ্ঠান আছিল যদিও পৰৱৰ্তী সময়ত ব্ৰিটিছৰ শোষণৰ স্বৰূপ উপলব্ধি কৰি বা এচাম চৰমপন্থী নেতাৰো আৱিৰ্ভাৱ হৈছিল, তেওঁলোকে ব্ৰিটিছৰ শোষণৰ স্বৰূপ নিজেও উপলব্ধি কৰাৰ লগতে জনসাধাৰণক জনোৱাৰো প্ৰচেষ্টা হাতত লৈছিল। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জৰিয়তেই এটা ব্যাপক স্বাধীনতা আন্দোলন আমাৰ ভাৰতবৰ্ষত আৰম্ভ হৈছিল, সেই বিষয়ে আমি জানোৱেই। আৰু এই ভাৰতীয় জাতীয় কংগ্ৰেছেই ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসন চলি থকাৰ সময়তেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও কৰিছিল আৰু জয়ীও হৈছিল সেইখিনি সময়তেই। আৰু সেইকাৰণে আচলতে ভাৰতীয় জাতীয় কংগ্ৰেছকেই ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দল হিচাপে আখ্যা দিয়া হয়। আৰু এই ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ দলটোৱে প্ৰথম অৱস্থাত ব্ৰিটিছ ভক্ত অনুষ্ঠান আছিল যদিও পৰৱৰ্তী সময়ত ই ভাৰতীয় জনসাধাৰণৰ দাবী, অভাৱ, অভিযোগ উত্থাপন কৰাৰ পৰা আৰম্ভ কৰি ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলা এক সৰ্বভাৰতীয় মঞ্চ হৈ পৰিছিল। আৰু স্বাধীনোত্তৰ কালছোৱাতো ই যথেষ্ট প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আমাৰ ভাৰতীয় ৰাজনীতিৰ ক্ষেত্ৰখনত। গতিকে ইতিহাস বুলি ক'লে আমি ভাৰতবৰ্ষত ৰাজনৈতিক দলৰ ইতিহাস চাবলৈ গ'লে আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথাই ক'ব লাগিব। এতিয়া আমি বৰ্তমান সময়ৰ বিষয়ে যদি চাবলৈ যাওঁ, যে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ৰাজনৈতিক দল আছে। সেইবোৰৰ তোমালোকে নামো জানা, বিজেপিৰ পৰা আৰম্ভ কৰি আঞ্চলিক দল অসম গণ পৰিষদেই হওক বা কমিউনিষ্ট দলেই হওক, অন্যান্য বিভিন্ন ধৰণৰ দল
আমাৰ ভাৰতবৰ্ষত আছে। আমাৰ ভাৰতবৰ্ষত বহুদলীয় প্ৰথা বিৰাজমান। বহুদলীয় প্ৰথা বিৰাজমান হ'লেও আমাৰ ভাৰতবৰ্ষত কিন্তু 1947 চনৰ পৰা প্ৰায় 1977 চনমানলৈকে কেৱল কংগ্ৰেছৰ প্ৰাধান্যই আছিল। অৰ্থাৎ যদিও বহুদলীয় ব্যৱস্থা তথাপিও কিছু বছৰৰ আগলৈকে কংগ্ৰেছৰ প্ৰাধান্য আছিল, কিয়নো ই যিহেতু এটা ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্বত একমাত্ৰ বৃহত্তম অনুষ্ঠান আছিল। ইয়াৰ জৰিয়তে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে পৰৱৰ্তী সময়তো জনসাধাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছক আঁকোৱালি লৈছিল। কিন্তু 1977 চনত ভাৰতবৰ্ষত প্ৰথম মৰ্চা চৰকাৰ গঠন হ'ল। মৰ্চা চৰকাৰ মানে সেই বিষয়েও পিছত আলোচনা কৰিম, যে কেইবাটাও দলে মিলি গঠন কৰা চৰকাৰ। আৰু তেতিয়াৰ পৰা ভাৰতবৰ্ষত প্ৰায় মৰ্চা চৰকাৰ চলিছিল। কংগ্ৰেছৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হৈছিল যদিও পুনৰ মৰ্চাৰ চৰকাৰে গঠন হৈছিল কেন্দ্ৰত। আৰু 2014 চনত নিৰ্বাচনত বিজেপিয়ে ক্ষমতা দখল কৰিছিল। গতিকে বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত যদি আমি ক'বলৈ যাওঁ যে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ৰাজনৈতিক দল আছে আৰু সেই ৰাজনৈতিক দলবোৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি যেতিয়া কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰে, তেতিয়া কেইবাটাও দলে মিলি চৰকাৰ গঠন কৰে। আৰু যদি এটা দলেই সংখ্যাগৰিষ্ঠ আসন লাভ কৰে, তেতিয়া অন্য কিছুমান দলেও সেই দলটোক সমৰ্থন দিয়ে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত। আৰু বৰ্তমান সময়ত আমাৰ কেন্দ্ৰত আৰু ৰাজ্যত কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থা চলি আছে সেই বিষয়ে তোমালোকে জানাই, টিভিয়ে হওক বা পেপাৰতে হওক দেখি আছা। কিন্তু বৰ্তমান সময়ৰ কথা ক'বলৈ গ'লে যে আমাৰ ভাৰতবৰ্ষত যিহেতু বহুদলীয় প্ৰথা বিৰাজমান, গতিকে ভাৰতীয় ৰাজনীতিত বিভিন্ন দলৰ অৱদান আছে আৰু প্ৰভাৱো পৰিলক্ষিত হয়।